আজি হ'ল উৰুকাৰ বতৰত সকলোলৈ বহুত শুভেচ্ছা থাকিল। এতিয়া আমি যাম বৰমা মাৰ্কেট। বিকাশ, সঞ্জয়, নয়ন আৰু মই আমি চাৰিজন লগ হৈ আজি বৰমা মাৰ্কেটত বজাৰ চাবলৈ যাম। ডাঙৰ মাছ বিচাৰি একেবাৰে ঢেৰ কুঁৱলী পৰিছে আজি। সন্মুখত একেবাৰে ধুঁৱলী কুঁৱলী। সিহঁত দুটা এখন বেলেগ গাড়ীত বহিছে, সেয়া মোৰ গাড়ীৰ ড্ৰাইভাৰ হ'ল নয়ন। নেশ্যনেল হাইৱেৰে গাড়ী চলাবলৈ অসুবিধা হ'ব, কাৰণ আমি ভিতৰে শ্বৰ্টকাট ৰাস্তা কৰি বৰমা উঠিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, আৰু কেনে পালে জনাব কমেণ্টত। এতিয়া সময় ৰাতিপুৱা 6 বাজিছে আৰু ইয়াত টিহু টাউনৰ মাজ মজিয়াত আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ কুঁৱলী পৰিছে। এই কুঁৱলীৰ মাজে মাজে আমাৰ যাত্ৰা চলি থাকিব। আমি পেট্ৰল পাম্পত সোমালোঁ, অকণমান গাড়ীখনত তেল ভৰাই লওঁ। আমি আহি উপস্থিত হ'লোঁ বৰমা মাৰ্কেটত। মোৰ লগত আছে সঞ্জয়, বিকাশ। আমি এতিয়া বজাৰ কৰিবলৈ যাম। চিতল কিমান ওজনৰ? এই ওজন কিমান? 6 কিলো। কি দাম কৰি? হে 800। 6 কিলো ওজনৰ চিতল, দাম কৈছে 800 টকা। এইফালে দেখিবলৈ পাব গাহৰি কাটি আছে ইয়াতে।
বৰমা বজাৰৰ ভিতৰত সকলোতকৈ ডাঙৰ ব্ৰিকেট মাছ এইটোৰ ওজন হ'ল 22 কেজি। চাওক এইটো মোৰ হাতখনতকৈ ডাঙৰ মাছ। ৰাতিপুৱাতে ঘৰৰ পৰা ওলাই আহিছোঁ, গতিকে আমি এতিয়া অলপ নাস্তা কৰি লওঁ। আমি 4জন বহি আমি পুৰি খাবলৈ লৈছোঁ। ইয়াতে গাহৰি পোৱালি বিক্ৰী কৰা হৈছে। আপোনালোকে যদি গাহৰি পোৱালি বিচাৰে তেতিয়াহ'লে বৰমাত আহি ইয়াৰ পৰা গাহৰি ল'ব পাৰিব। এয়া চাওক গাহৰি ইয়াতে বিক্ৰী হৈ আছে। আমি বৰমা বজাৰৰ পৰা ওলালোঁ। এতিয়া আমি যামগৈ টিহু বজাৰলৈ। তো ভিডিঅ'টো চাই থাকক, আমি দেখুৱাই আছোঁ আপোনাক টিহু বজাৰ। আমি বৰমাৰ পৰা আহি টিহু চক পালোঁ। টিহু চকৰ পৰা আমি টিহু পিনে এতিয়া আমি গৈ আছোঁ। এয়া আমি আহি পাই গ'লোঁ টিহু বজাৰ। টিহু বজাৰত আমি আপোনালোকক দেখুৱাই আছোঁ মাছ বজাৰ। মাছ বজাৰত দেখিব মাছৰ ভিৰ। এইটোৱে হ'ল আজিৰ টিহুৰ বজাৰৰ সকলোতকৈ ডাঙৰ মাছ। এইটো হ'ল এইটো আৰি মাছ ল'লোঁ। সেই আৰি মাছটো 2 কেজি, গতিকে 2 কেজি সম্পূৰ্ণ 2 কেজি ওজনৰ আৰি মাছটো মই লৈ ল'লোঁ। দাদা এইটো কাটি দিয়ক। আমি মাছ কিনিলোঁ। এতিয়া আমি ঘৰলৈ যাম আৰু সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।